হেল্ল' গাইজ, কি খবৰ আপোনালোকৰ? আপোনালোকে চাগে ভালেই আছে আৰু ময়ো ভালেই আছোঁ। মোৰ এটি অন্য এটি মিনি ব্লগলৈ আপোনালোকক স্বাগতম জনালোঁ। আৰু এয়া দেখিছে আমাৰ স্কুলৰ অন্তিম জীৱনৰ এয়া দিনটোত আমি মোৰ ফ্ৰেণ্ডবোৰ আৰু এয়া দেখিছে আমি তামাম এনজয় কৰিলোঁ আৰু বৰ দুখ লাগিল। আজি আমাৰ স্কুলৰ শেষ দিন আছিল, চ' সেইকাৰণে এয়া দেখিছে এয়া সকলোৱে এনজয় কৰিলে আৰু ৰং চং দিলে আৰু এয়া দেখিছে ছাৰহঁতৰ লগত সকলোৱে ফটো উঠিলে আৰু এইবোৰ মধুৰ স্মৃতিবোৰ সদায় মানে এনেকৈ থাকিব। এয়া দেখিছে মোৰ একেবাৰে ফেভৰেট ফ্ৰেণ্ড। আৰু তাৰপিছত এয়া ওলালোঁ বাহিৰত আৰু বাহিৰৰ পৰিৱেশ দেখিব ৰ'ব আপোনালোকে। এয়া দেখিছে বাহিৰৰ পৰিৱেশ একেবাৰে বুম মাৰিলে ল'ৰাহঁতে আৰু একেবাৰে ৰং চং দি একেবাৰে শেষ কৰি পেলালে দেখিছে। আৰু এয়া আৰু তাৰপিছত দেখিছে এয়া একেবাৰে এয়া মধুৰ স্মৃতিবোৰ আৰু সেইটো হ'ল আমাৰ স্কুল। আৰু এই দিনবোৰ যে বহুত ভাল আছিল, স্কুলীয়া জীৱনটো বৰ বেছিয়ে ভাল আছিল। আৰু শেষবাৰলৈ মোৰ ভিডিঅ'টো ভাল লাগিছে যদি লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব গাইজ। লাভ ইউ অল।